ছাৰ মোৰ লাইনটো কাটি দিছে ছাৰ কি হ'ব এতিয়া মোৰ ঘৰ আন্ধাৰ হৈ আছে। ৰ'ব 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 ভালকৈ কওকচোন, নাকান্দিব মই শুনি লওঁ আগতে কি হৈছে ঘটনাটো খুলি কওকচোন বাৰু। মই চাউলৰ কাটি দি লাইনটো লৈছিলোঁ, এতিয়া লাইনটো কটা গৈছে, একো বুজি পোৱা নাই মোৰ কি হৈছে। ভাবিছিলোঁ মোদী চৰকাৰে বোলে চাউলৰ কাটৰ লাইনটো এনেই বোলে দিয়ে, ফেৰি দিয়ে, এতিয়া লাইনমেনে গৈ লাইনটো কাটি দিছে মোক। এই ৰ'ব, এইটো সাংঘাতিক কথা দেখোন। এই কোনে কৈছে এইটো লাইন ফেৰি বুলি? সৰ্বনাশ, এইটো লাইন ফেৰি নহয়, এইটো আপোনাৰ কনজুমাৰ যিটো একেলেন কিবা এটা পইচা দিব লাগে, চৰকাৰৰ তাত জমা দিব লাগে লাইন অফিচত, সেই পইচাটোহে ফ্ৰী পাব আপুনি। আপোনাক কোনে কৈছে এইটো গোটেইখিনি লাইনটো ফ্ৰী? যেনেকৈ গেছ চিলিণ্ডাৰ লৈছেনে নাই, সেই গেছ চিলিণ্ডাৰটোৰ যেনেকুৱা ধৰণৰ গেছ ল'বলৈ হ'লে এটা ছিকিউৰিটি দিব লাগে, কিন্তু চৰকাৰে এনেই দিছে। কিন্তু গেছটোতো আপুনি নিজৰ পইচাৰে কিনি ল'ব লগা হয়, বুজি পাইছেনে? অঁ ছাৰ, এইটো এতিয়াহে মই বুজি পাইছোঁ। এইটো কথাটো কোনেও আমাক ভালকৈ বুজাই কোৱা নাই ছাৰ, এতিয়াহে বুজি পালোঁ ছাৰ। গতিকে মই ঘৰত যাওঁ, মোৰ ছাগলী এটা আছে, এইটো বিক্ৰী কৰি ফালে লাইন বিলটো মোৰ দিব লাগিব এতিয়া। বুজি পাইছোঁ ছাৰ, হ'ব ছাৰ হ'ব। খুৰী ক'ত গৈছিলে আপুনি? বহি আছে যে ইয়াতে অকলে অকলে। মই লাইন অফিচত গৈছিলোঁ বিল দিবৰ কাৰণে। মোৰ লাইনটো কাটি থৈছে লাইনমেনে। লাইন অফিচৰ পৰা আহি আছোঁ ঘৰলৈকে। এতিয়া কি কৰিম, মোৰ ছাগলীটো বিক্ৰী কৰিব লাগে। কালি আহিবাচোন, মোৰ ছাগলীটো চাই বজাৰত কিমান দাম হয় বিক্ৰী কৰিব লাগিব। বেপাৰীক মাতি দিবাচোন মোক, মোৰ ঘৰলৈ আহি যাতে বেপাৰী এটা আহে। অহ' লাইন বিল বাকী পৰিছে আপোনাৰ, সেইকাৰণেতো। ঠিক আছে বাৰু, ছাগলীটো মোৰো এটা লাগিব ছাগলী। মই বাৰু চাম, কালি গৈ ফালে চাম কিমান হ'ব নহ'ব, মই গৈ ফালে চাই আহিম। ঠিক আছে, চিন্তা কৰিব নালাগে, হ'ব। যাওক খুৰী, ঘৰলৈ যাওক, লাহে লাহে যাওক। মই লাইন অফিচত যাব লগা হৈ আছে, এই লাইন বিল দিব লগা হৈ আছে মোৰো। আমাৰ মাষ্টৰবিলাকৰ বোলে হেৰি কৰিব, মাহে মাহে বোলে দৰমহা কাটি ল'ব, সেইটো লৈ ময়ো চিন্তা কৰি আছোঁ। তাকে অফিচত গৈ ফালে শুনি আহোঁ। অঁ নমস্কাৰ ছাৰ, নমস্কাৰ। এই আমাৰ SDO ছাৰ আছেনে নাই ৰুমত? অঁ মাষ্টৰ বাবু নমস্কাৰ। আছে ছাৰ আছে, এতিয়া খাবলৈ গ'ল নেকি এতিয়া ছাৰে। লাঞ্চৰ সময় হৈ গ'ল নেকি এতিয়াই? আছে নেকি, অলপ গৈ চাওঁ নেকি? ঠিক আছে বাৰু। নমস্কাৰ ছাৰ। অঁ নমস্কাৰ মাষ্টৰ বাবু, কি হ'ল কওকচোন বাৰু, কি হৈছে? ছাৰ এটাকৈ বিভিন্ন উৰা বাতৰি বিভিন্নজনৰ পৰা শুনি আছোঁ, সেইকাৰণে গোটেইখিনি বস্তু জানিবৰ কাৰণে আপোনাৰ তাত আহিছোঁ। অঁ বস্তুখিনি খুলি কওকচোন বাৰু, কি জানিব বিচাৰিছে? ছাৰ এতিয়াৰ পৰা কি আমি বিলখিনি আমাৰ লাইনমেনে গৈ ফালে ঘৰে ঘৰে দি নাহিব নেকি? আমি শুনিছোঁ যে আমাৰ মাষ্টৰবিলাকৰ বোলে দৰমহাৰ পৰা বিলটো কাটি ল'ব, কিন্তু আমি ভাবি আছোঁ তাকেই যে বিলটো যদি আমি হাতে হাতে নাপাওঁ, কিমান আহিল কিমান নাহিল, আমি যদি লগে লগে দিব পাৰোঁ তেতিয়াহ'লে কোনো অসুবিধা হ'ব নেকি? নাই এইটো চিন্তা কৰিব লগা বস্তু একো নাই। লাইনমেন গৈ পেলাই আপোনাক মাহে মাহে বিলটো দি আহিব, আপুনি ডিউ টাইম মতে বিলটো দি দিলে এইটো আৰু কোনো দৰমহাৰ ওপৰত কোনো হেৰি নপৰে, কোনো ধৰণৰ ডিষ্টাৰ্ব নহ'ব, এইটো লৈ চিন্তা নকৰিব। বুজি পাইছেনে মাষ্টৰ বাবু? ছাৰ কেতিয়াবা বিভিন্ন লাইনমেনবিলাক আহি থাকে আৰু মিটাৰ নোচোৱাকৈ কিছুমান বিল বনাই থাকে। ৰিডিঙৰ মিটাৰ নম্বৰ যদি 1214 আছে, বিলত আহি যায় কেতিয়াবা 1214 ঠাইত হৈ যায় 1247, 48, 1260 এনেকুৱা ধৰণৰ বিলবিলাক আহি যায়, এক্সিছ বিলবিলাক আহি যায়। এইবিলাক ছাৰ কি কৰা যায়? এইটো লৈ আপুনি টেনশ্যন ল'ব নালাগে। আপুনি এক কাম কৰিব, বিল কাগজটো যেতিয়া লাইনমেনে দিব, সেই বিল কাগজটো ল'ব আৰু আপোনাৰ মিটাৰটো ধুনীয়াকৈ ফটো এটা মাৰি চিধা আপুনি আমাৰ অফিচলৈ আহিব, আৰু অফিচত আহি পেলাই আপুনি বিল কাগজটো দেখাব আৰু আপোনাৰ ফটো মৰা মিটাৰটো দেখাব। সেইটো ৰিডিংটো চাই আমি ধুনীয়াকৈ বিলটো বনাই দিম। সেই এক্সিছ যিটো নাম্বাৰৰ বিলটো আহিব সেইটো আপুনি কেতিয়াও ভৰিব নালাগে, আপোনাৰ পকেটৰ পৰা সেইটো নাযায়, আমি এইটো শুধৰাই দিম। সেইটো লৈ আপুনি টেনশ্যন নল'ব। ঠিক আছে মাষ্টৰ বাবু? ঠিক আছে ছাৰ, তেতিয়াহ'লে আমি আহিছোঁ ছাৰ। থেংক ইউ ছাৰ।